নমস্কাৰ, মই পম্পী আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ ষ্ট্ৰবেৰী জুচ। আহকচোন ভিডিঅ'টো আৰম্ভ। কেইটামান ষ্ট্ৰবেৰী লৈছোঁ। পাতবোৰ এৰুৱাই চফা কৰি লৈছোঁ। এনেদৰে সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। এতিয়া মই এইখিনি সিজাই ল'ম। এয়া দেখিছে, মই টাৱাখন পাতি ইয়াতে ষ্ট্ৰবেৰীখিনি ঢালি দিছোঁ। ইয়াতে এতিয়া মই অকণমান ডাঙৰ চামুচেৰে 2 চামুচ চেনি দিছোঁ। এতিয়া এই কাপটোৰে 1 কাপ পানী দিছোঁ। এয়া দেখিছে, মই পানী দি এতিয়া উতলাম। এয়া দেখিছে, মই মাজে মাজে লৰাই আছোঁ। এতিয়া এইখিনি সিজিবলৈ দিম। প্ৰায় সিজিয়ে আহিছে। এয়া মই এনেদৰে ভাঙি চাইছোঁ। এয়া দেখিছে, ষ্ট্ৰবেৰীখিনি আমাৰ সিজিয়ে গৈছে। এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হোৱাৰ পিছত এনেদৰে মিক্সাৰত পেষ্ট কৰি ল'ম। এয়া পেষ্টখিনি ৰেডি হৈ গৈছে। এতিয়া মই এখন চাকনিৰে চাকি ল'ম। আপোনালোকে নচকাকৈও খাব পাৰে। চাকি ল'লে ভাল হয়, দেখিবলৈও ভাল হয় আৰু গোটাও নাথাকে। সেইবাবে মই চাকি লৈছোঁ। এয়া চকাৰ পিছত ইয়াত ষ্ট্ৰবেৰী গুটিবিলাক ৰৈ গৈছে, সেইবাবে মই চাকি লৈছিলোঁ। তেতিয়া খাবলৈ ভাল হয়। এয়া আমাৰ চকা পেষ্টখিনি ৰেডি হৈ গ'ল। ইয়াতে এতিয়া 1 কাপ পানী দিম। এয়া এই কাপটোৰে মই 1 কাপ পানী দিছোঁ। ভালদৰে মিলাই ল'ম। এয়া দেখিছে, মই ভালদৰে মিলাই লৈছোঁ। এয়া আজি আমাৰ ষ্ট্ৰবেৰী জুচ ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিল প্লিজ ছাবস্ক্ৰাইব কৰি দিব।